এতিয়া ইয়াতে আপুনি চেণ্ট্ৰ দেখি আছে এইটো এক্সচেঞ্জ কৰিছে দেই এক্সচেঞ্জ কৰিছে এইটো অটো ট্ৰাষ্ট ইউজড কাৰ শ্ব'ৰুম আছে এইটো এক্সচেঞ্জ কৰি কিনে ইয়াতে অল্টো 800 একটা আছে দেই এইটো অল্টো 800টো ধান লৈ যায় আছে এইটো এলেক্সা আছে দেই 2012 লা আছে আপুনি টায়াৰ্ছ খান বি চাবি আৰু বডি বি চাবি তো তাহান আহি কিনে এইটো চেক কৰি কিনে ভাল পৰা এইটো অল্টো 800টো লৈ যায় আছে তাহান আছে আপুনি ক'ত পাইছে তুনচাং অঁ এইটো গাড়ী লৈ যায় আছে না আপুনি ৰাখি দিয়ে না আচ্ছা কিমান লাগিছে ভাল লাগিছে না আচ্ছা আচ্ছা হাই গাইছ ইয়াতে আপুনি গাড়ী কিমান দেখি আছে এইটো চব এক্সচেঞ্জ কাৰণে আছে দেই লাষ্ট টাইম মই ভিডিঅ' হালিছে এক্সচেঞ্জ কাৰণে তো মানুহ বেছি আহিছে আহি কিনে টেক্স ফেইলা গাড়ীখন NOC নাথাকা গাড়ীখন এনেহান বি দিছে মালিক পৰা মৰম লাগি কিনে এইটো বি গাড়ী লৈছে দেই তাই লৈ কিনে মানুহ ইয়াতে পৰা গাড়ীখন ভাল লৈ কিনে যাইছে দেই তো আপুনি হান লাহাতে যদি গাড়ী এনেহান আছে বুলিবি মালিক পৰা চাই কিনে গাড়ীটো ঠিক হ'ব লাগে খালি তাই চাই কিনে গাড়ী কি পচন্দ হয় এইটো দি দিয়ে তাই আৰু মিলাপ কৰে কেতিয়াবা আপুনি পইচা দিবলৈ ওলাই গাড়ী লাগ কণ্ডিশ্যন লাই হিচাপতে গাড়ী মডেল কোন লৈ আছে এইটো লাই হিচাপতে এক্সচেঞ্জ কৰে দেই এক্সাম্পল যদি এইটো কবি নি এক্সাম্পল কৈ আছে এইটো লা দাম কবি 3 লাখ আছে কবি তো আপুনি লা গাড়ী লা এক্সচেঞ্জ কৰাৰ ভেলিউটো 1 লাখ ওলাইছে তো আপুনি 2 লাখ দি কিনে এইটো ল'ব নহ'লে আপুনি লা ভেলিউ লা গাড়ীটো 2 লাখ ওলাইছে 250 ওলাইলে আপুনি 50,000 দি কিনে এইটো ল'ব এনেকুৱা চিষ্টেম দিব কাম কৰি মানে এক্সাম্পল জনাই দিয়া আছে দেই মই এতিয়া আপোনালোকে মডেল কৈ দিব আৰু এক্সচেঞ্জে আছে এইটো মানে প্ৰাইচটো নক'ব দেই খালি এক্সচেঞ্জ লা ভিডিঅ' আছে প্ৰাইচটো নক'ব দেই এইটো বাৰ আপোনালোকে জনাই দিয়া আছে না মই দেই চ' লেটছ কুইকলি বিগিন দ্য ভিডিঅ' এইটো গাড়ী দেখাই দিব দেই কোৱা হৈছে না প্ৰাইচটো নক'ব এক্সচেঞ্জ লা ভিডিঅ' হোৱাৰ কাৰণে এইটো বলেৰ' পিকআপ 2017 লা আছে দেই NL দে আছে আৰু কাগজখনটো চব আপ টু ডেট পাব দেই টায়াৰ্ছখনটো চব নতুন আছে চব আপ টু ডেট পাব দেই কাগজখন ভিডিঅ' বেছি লম্বা নবনাব মই এইটো কাৰণে ইয়াতে পৰাহে একবাৰ দেখাই দিব দেই আপোনালোকে এইটো 2017 লগা বলেৰ' পিকআপ আছে আপুনি কি গাড়ী লৈ দিবি এক্সচেঞ্জ কৰিলে পাৰিব প্ৰাইভেট দি কিনে বি কমাৰ্চিয়েল ল'বলৈ পাৰিব কমাৰ্চিয়েল দি কিনে বি প্ৰাইভেট গাড়ী বি ল'বলৈ পাৰিব দেই এইটো বি 2018 লগা আছে বলেৰ' কেম্পাৰ থাকিব দেই এইটো তো আপোনালোকে যদি বলেৰ' কেম্পাৰ লাগে বুলিতো এইটো আহি কিনে চাবি এইটো NL দে আছে কাগজখন চব ঠিক ঠাক আপডেট পাই যাব দেই চব আপডেট পাব দেই কাগজখন এইটো দেখাই দিছে আৰু এইটো তাই লগা বেক চাইডটো হ'ব 4 হুইল আছে দেই বলেৰ' কেম্পাৰ 4 হুইল ড্ৰাইভ থাকিব এণ্ড এইটো আছে বলেৰ' কেম্পাৰ 2008 এইটো 2008 হ'লেবি বেছি ভাল গাড়ী আছে দেই এইটো বেছি ভাল গাড়ী আছে 2008 হ'লেবি আপুনি আহি একবাৰ চলাই চাবি এইটো গাড়ী বেছি ভাল গাড়ী আছে কিন্তু মানে 2008 হ'লেবি এইটো ৰেজিষ্ট্ৰেশ্যন কৰি না কিবা কৰাটো 2024 ইনাতে কৰিছিলে এইটো কাৰণে একদম ভাল গাড়ী আছে এইটো বলেৰ' কেম্পাৰ এইটো বি এক্সচেঞ্জ কৰিবলৈ পাৰিব আপুনি কি গাড়ী আছে বলেৰ' পিকআপ এইটো 2014 লা থাকিব 2014 লগা বলেৰ' পিকআপ এইটো বি NL দে আছে দেই NL দে থাকিব এণ্ড এইটো বলেৰ' B6 2022 লগা আছে এইটো বি NL দে আছে ফাৰ্ষ্ট অনাৰ দে আছে সব এনে একবাৰ ভালদৰে নিদেখাই ল'বি মই কি লাগে এইটো দেখাই দিব এইটো তালা বেক চাইড বলেৰ' B6 2022 লগা আছে দেই এইটো থাকিব বলেৰ' SLX 2015 লা আছে আসাম ৰেজিষ্ট্ৰেশ্যন লা আছে হ'লেবি আপুনি কিনা দাম দে NOC খানটো কি লাগে এইটো চব দিব টায়াৰ এইটো 4টা গাড়ী লাগে টায়াৰ টান ৰিচেণ্টলি নতুন হালি দিয়া লগা আছে এইটো 2014 লা আছে একদম ভাল গাড়ী আছে এইটো আপুনি আহি না চাবি এইটো 2014 লা থাকিব লোৱা দাম দে NOC খান চব পাই যাব দেই আপুনি এণ্ড ইয়াতে থাকিব স্কৰ্পিঅ' M হক এইটো 2011 লা আছে এইটো আসাম লা আছে আপুনি লৈছে বুলিতো NOC বি আপোনালোকে দি দিব এইটো ইয়াতে আফটাৰ মাৰ্কেট এল'ইছ বি লগাই দি কিনে আছে এণ্ড এইটো তাইলে ইণ্টেৰিয়ৰ হৈ যাব আপুনি দেখিছে এণ্ড ইয়াতে ব্ৰেজা এইটো VDI 2016 লা আছে দেই এইটো একদম ভাল গাড়ী আছে বুজিছে দেই তাহান পৰা তো আপুনি আহি না চাবি এইটো 2016 লগা VDI ডিজেল এইটো চব NOC পাই যাব দেই ইয়াতে বি থাৰ একটা আছে 4 হুইল ড্ৰাইভ আছে দেই থাৰ এইটো বি 2022 লগা আছে থাৰ কোন থাৰ খুচি পায় চাবি এডজাষ্টেবল ড্ৰাইভাৰ চিট ইয়াতে ষ্টেৰিং মডত কণ্ট্ৰল হাৰ্ড টপ থাকিব থাৰ এইটো আৰু থাৰটো আপুনি জানি আছে ডিছক্ৰাইব নকৰিবি
ইয়াতে সব ফিচার্স আছে রে একদম ভাল গাড়ী আছে দুই ইটো কোন ল'ব ইটো এক্সচেঞ্জ কৰি না আপুনি ল'বলৈ পাৰিব এণ্ড আপুনি হালাতে যদি প্ৰাইভেট গাড়ী আছে দি কিনা কমাৰ্চিয়েল গাড়ী বি ল'বলৈ পাৰিব নহ'লে প্ৰাইভেট গাড়ী দি না প্ৰাইভেট গাড়ী বি ল'ব পাৰিব কমাৰ্চিয়েল গাড়ী দি কিনা বি আপুনি হান প্ৰাইভেট গাড়ী ল'বলৈ পাৰিব দেই চ' ইটো সব এক্সচেঞ্জতে আছে কৈ কিনা মই আপোনালোকে এইটো জনাই দি আছে দেই চ' that's all with the video keep supporting ABS Pool let's meet in the next vlog thank you so much